हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल माइसेल्फ आशिक। तो কি খবৰ আশা কৰোঁ সব ভালেই আছে। তো বহুত দিন পিছত মই আজি নতুন এখন ভিডিঅ' লৈ আহিছোঁ। তো মই মানে বহুত দিন ধৰি মানে ভিডিঅ' শ্বুট কৰিব পৰা নাই, কাৰণ মোৰ কিবা পাৰ্চনেলি প্ৰব্লেম আছিলে। তো তাৰ কাৰণে মই আপোনালোকৰ ওচৰত ক্ষমা খুজি আছোঁ। আপোনালোকৰ ওচৰত লৈ আহিছোঁ এইখন পিছফালে চাইছে মোৰ এইখন বাইক হয়, আপোনালোকে সবেই গমেই পায় বাৰু। এইখন হয় আপাচি 164B। মই এই বাইকখন প্ৰায় 3 বছৰ হৈ গ'ল, 3 বছৰ ধৰি মই অন কৰি আছোঁ। তো মই আজি বাইকখনৰ ডিটেইল ৰিভিউ এখন দিবলৈ মানে সাজু হৈছোঁ। তো ভিডিঅ'খনত আপোনালোকক দেখাম যে বাইকখনত আপোনালোকে কি প্ৰব্লেম পাব, কি তো আপোনালোকে যদি কোনোবাই যদি প্লেনিং কৰি আছে যে আপাচি 164B বাইক এখন ল'ম, তো আজিৰ এই ভিডিঅ'খন আপোনালোকৰে কাৰণে। তো ভিডিঅ'খনত চাই ল'ব। প্ৰথমতে কথাটো হ'ল যে বাইকখন মোৰ প্ৰায় 3 বছৰ হৈ গ'ল। মই 3 বছৰ ধৰি মানে বাইকখন চলাই আছোঁ, মই নিজেই চলাই আছোঁ। মই এইখিনি সময়ৰ ভিতৰত বহুত প্ৰব্লেমো পাইছোঁ। লগতে কথাটো হ'ল যে মই বহুত এনেকুৱা বস্তু পাৰ্ট আছে মই যিখিনি নেকি সলাইছোঁ। তো তাৰ ভিতৰত প্ৰথম কথাটো হ'ল মই আপোনালোকক দেখাই আছোঁ। প্ৰথমতে ইয়াৰ আপোনালোকে ৰানিংটো চাই লওক। প্ৰায় মই 27,000 কমপ্লিট হ'ল। তো 27,000 মই চলাই দিলোঁ বাইকখন। তো এইখিনিৰ ভিতৰত মই প্ৰথমতে মানে এটাই প্ৰব্লেম পাইছোঁ, চেইন ছেটৰ। এয়া মানে চেইন ছেট মই এখন নতুন সলাইছোঁ, প্ৰায় 1 মাহমান হ'ল চেইন ছেটখন সলাইছোঁ। প্ৰায় চেইন ছেটখন সলাওঁতে মোৰ টোটেল কষ্ট পৰিছে 3,000। তো আৰু ইয়াতে মানে বহুত সৰু সুৰা কিবাকিবি এতিয়ালৈকে প্ৰব্লেম আছে, যিখিনি মই মানে নেকি পিছত মানে চেঞ্জ কৰিম। তো যেতিয়া মই মানে ছাৰ্ভিচ চেণ্টাৰত লৈ গৈছিলোঁ, তেতিয়া মানে মেকানিকে ক'লে যে বাইকখনৰ মানে বেয়াৰিংটো যিটো চকাত যিটো 3টা বেয়াৰিং থাকে, সেই বেয়াৰিং 3টা বেয়া হৈ গৈছে। তো মই বাৰু এতিয়ালৈকে সলোৱা নাই, পিছত মানে এইটো চেঞ্জ কৰাম। তাৰপিছত আৰু যদি কথাটো হ'ল আপোনালোকৰ ছাৰ্ভিচ আপোনালোকে ভালদৰে যদি ছাৰ্ভিচিং কৰি ৰাখিব পাৰে তেতিয়াহ'লে ভালেই কথা। কাৰণ মই বৰ্তমানলৈকে বাইকখনত মানে ঢালি আছোঁ মটলৰ 7100, যিখন নেকি আপোনাৰ 1.5 ml থাকে। মই আপোনাৰ লগত আলোচনা কৰোঁ প্ৰথমতে ইয়াৰ ছাৰ্ভিচ কষ্টটো কিমান আহে। এতিয়া কথাটো হ'ল যে আপোনালোকে যদি ভাল ইঞ্জিন অইল এখন যদি আপোনালোকে ইয়াতে যদি ঢালে, তেতিয়াহ'লে আপোনালোকে মটলৰ ইঞ্জিন অইলখন ঢালিব পাৰিব, যিটো নেকি মই নিজে ঢালি আছোঁ। মটলৰ পৰা আহে এটা 7100। এইটো আপোনাৰ ফুল 100% চিনথেটিক থাকে, যিটো নেকি আপোনাৰ মানে পাৰফৰ্মেঞ্চটো আপোনাৰ ইনক্ৰিজ কৰি দিয়ে। তো মই মানে নিজে ইঞ্জিন অইলখনেৰে আপোনালোকে এৰাউণ্ড 6,000 পৰা 7,000 কিলোমিটাৰমানলৈকে চলাব পাৰিব। তাৰপিছত আপোনালোকে এইটো সলাব লাগিব। আৰু যদি আৰু এখন ইঞ্জিন অইল আহে TVSৰ পৰা, সেইখন হ'ল TVSৰ ট্ৰুফৰ্চ চিনথেটিক। যদি সেইখনো যদি ঢালিব বিচাৰে, সেইখনৰ প্ৰাইচ হ'ল আপোনালোকৰ 800। তো তাৰপিছত মানে মবিলখন আপোনাৰ চেঞ্জ কৰিব লাগিব ছাৰ্ভিচিঙৰ সময়ত। লগতে ইয়াতে এখন থাকে মবিল ফিল্টাৰ, ইঞ্জিন অইলৰ ফিল্টাৰ থাকে। ইয়াতে থাকে সৰু বস্তুখন। তো এইটো বস্তুটো সলাব পাৰিব। এইটোৰ প্ৰাইচ হ'ল আপোনালোকৰ 60 টকা, 60 পৰা 50 টকা এনেকুৱামান লয়। তাৰপিছত মানে এইখিনি আৰু সৰু সুৰা ছাৰ্ভিচিং যদি আপোনালোকে নিয়মমতে যদি আপোনালোকে ছাৰ্ভিচিংটো কৰাই থাকে, তেতিয়াহ'লে বাইকটো বাৰু ঠিকেই থাকিব। আৰু ইয়াতে মানে মই আৰু এটা প্ৰব্লেম পাইছোঁ, যিটো নেকি হ'ল আপোনাৰ এই চেইন ছেটৰ কথা মই এবাৰ ক'লোৱেই। কাৰণ চেইন ছেটটো মানে এনেকুৱা বস্তু, এইটো মানে 2-3 দিন পিছত যদি এইখনত যদি আপুনি লুব্ৰিকেণ্ট যদি নকৰে, তেতিয়াহ'লে চেইনডাল যদি শুকাই যায়। এয়া চাব পাৰে মোৰ চেইনডাল বহুত মানে এতিয়া লুজ হৈয়ে আছে বাৰু, লুজ আছে। লগতে চেইনডাল ড্ৰাই হৈ আছে। তো এইটোক মানে চাফা কৰিব লাগিব ভালদৰে, চাফা কৰি তাৰপিছত লুব্ৰিকেণ্ট কৰাব লাগিব, নহ'লে চেইনৰ পৰা শব্দ ওলাই আহে। তো এইখিনি সৰু সুৰা মেইনটেনেঞ্চ যদি আপোনালোকে যদি কৰিব পাৰে, তেতিয়াহ'লে বাৰু ঠিকেই আছে। তাৰ মানে আমাৰ মেইন কথাটো হ'ল, চবৰে মনত প্ৰশ্ন থাকে যে বাইক এখন ল'লে সেই বাইকটো মাইলেজ কিমান দিয়ে। এতিয়া বাৰু কথাটো হ'ল যে যদি আপোনালোকে এই বাইকখন ল'ব বিচাৰে, তেতিয়াহ'লে যদি আপোনালোকে ভাল ধৰণে যদি ছাৰ্ভিচিং কৰিব পাৰে, তেতিয়াহ'লে এৰাউণ্ড আপোনালোকে 40 পৰা 45 মান মাইলেজ পাই যাব। যিটো নেকি মই বৰ্তমান পাই আছোঁ 40 মান পাই আছোঁ এৰাউণ্ড। কাৰণ মই য'ত নেকি বৰ্তমান মানে অহা যোৱা কৰি আছোঁ, তাতে মানে স্কুল এখনত কাম কৰিছোঁ, তাতে ৰাস্তাখন বহুত বেয়া। তো বেয়া ৰাস্তা হ'লে মাইলেজটো অলপ আপ ডাউন হৈয়ে থাকিব বাৰু। আৰু যদি ৰাস্তাখন যদি ঠিক হৈ থাকে, তেতিয়াহ'লে আপোনালোকে মাইলেজটো ভালেই পাব। তো এইখিনিয়ে বাৰু আমাৰ মানে যিখিনি জানিব লগা থাকে আৰু বাইক এখনৰ মাইলেজ। তাৰপিছত কথাটো হ'ল ইয়াৰ প্ৰাইজিঙৰ কথাটো। মই যেতিয়া লৈছিলোঁ 3 বছৰ আগত, ইয়াৰ প্ৰাইচটো আছিলে এৰাউণ্ড আপোনাৰ 134 মান আছিলে। তো মোৰ অন ৰোড মানে চব মিলাই পেলাই এইটো পৰিছিলে মোৰ 147 পৰিছিলে। তো এতিয়া যদি আপোনালোকে ল'ব বিচাৰে, তেতিয়াহ'লে ইয়াৰ মানে বহুত মডেল ওলাই গ'ল আজিকালি। আৰু কথাটো হ'ল যে ধুনীয়া এখন নেকেড বাইক যদি আপোনালোকে ল'ব বিচাৰে, ভাল লাগিব, চলাই কিনে ভাল পাব। আপোনালোকে অলপ মাইলেজৰ পিনে কম্প্ৰমাইজ কৰিবই লাগিব। ঠিক আছে বাৰু, আজিৰ কাৰণে এইখিনিয়ে। তো যদি ভাল লাগে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ কাৰণে এইখিনিয়ে। তো লগ পাম অন্য এটা ভিডিঅ'লৈ। ধন্যবাদ।